সকল মই আকৌ মানে ব্লগ আৰম্ভ কৰিছোঁ আজি বহুত দিনৰ মূৰত মই কেনেবা ব্লগ কৰিব কয় না গাইছিলে এনে কৈছোঁ মানে বহুত দিনৰ মূৰত আকৌ ব্লগটো মানে কি আজিকালি ইচ্ছা নোহোৱা হৈছে কি ধৰক ব্লগ বনাবা কিবা মেইনলি গাইছোঁ মই মানে কণ্টেণ্ট বিচাৰি নাপাওঁ সেইটো কাৰণে মই এইবিলাক চব খামিছোৱে চব ফ্ৰেম দি আছোঁ 15 মিনিট চেনেলটোত আমার এটা 15 মিনিট চ্যানেল আছে আপনারা হয়তো মোর ভিডিও ডেসক্রিপশনে পাই যাব পারে ক্যামেরা রোগলি সার্চ করব তার তলত ডেসক্রিপশনে আই যাব 15 মিনিট বলে মানলি না হয় বাৰু আই যাব রাতে আমি শর্ট ফিল্ম বনাই আছো আপনারা চাব বহুত আছে আৰু এখন সেটিং আমি অলরেডি কৰি থৈ দিছো এখানে আমার 1 তারিখ বা 2 তারিখে আপলোড হ'ব আজি 30 তারিখ হয়তো আৰু 3-4 দিন পিছত হৈ যাব তাৰপিছত আৰু আপোনাৰ মানে কি কম আৰু সেইটো কাৰণে মই ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ আৰু ভিউজ চিউজ নাই আপোনালোকৰ বাৰু এইগিলা একো নাচায় কেম্বা মানে কেম্বাই আগত দিছে আৰু মোক আৰু মাত মোৰ ওলাই থকা নাই এই মাতটো শুনি আছে ফেনখনৰ আৰু মই মানে ঘৰত নাই মই আছোঁ গুৱাহাটীত আজি আহিছোঁ আপোনাৰ আৰু আজি বহুত ডাঙৰ এটা ঘটনা এটা হ'ল মই আপোনালোকক কম পিছত নেক্সট ভিডিঅ'ত মই আহিলোঁ গুৱাহাটীত গাইছ তাৰপিছত আহাৰ পৰা বৰষুণ ইয়াতে গাঁৱৰ হেৰি ইমান খেলা খেলি থাকিলোঁ হয় বতৰটো চাব আপোনালোকে বতৰটো চাওকচোন এই জাষ্ট এচি মই একবাৰ এই ছটাটো লৈ যাই পেলাই ঘূৰি আহিলোঁ আহি পেলাই পাণ এটা খাই উপায় নাই কি কৰিব আৰু আজি আৰম্ভ কৰিছোঁ যদি কিবা এটা হ'ব মানে যদি ভিডিঅ'টো যদি ধৰ মই বনাইছোঁ কিবা এটাতো হ'ব ভিডিঅ'টো কিবা নহয় কিবা খাৱা লোৱা নাখাৱা লোৱা আজি যি য'তে যাওঁ যি কৰা হাত দিওঁ দেখাম মুখ দিওঁ দেখাম চব দেখাম আপোনালোকে মুঠতে চাওক বহুত দিন মোৰ আৰম্ভ কৰিছোঁ আৰু মোৰ লগত কি হৈ গ'ল কি হৈ নগ'ল চব কৈ আছোঁ আপোনালোকক দুদিন ধৰক হয়তো মই ভিডিঅ' এনেকৈ দিও থাকিব পাৰোঁ ইচ্ছা গ'লে নহয় হয়তো কেতিয়াবা দিয়ে থাকিব পাৰোঁ আৰু গুৱাহাটীত থকা কেইদিন দিমেই গাইছে সদায় দিম ৰেগুলাৰ দিম মই দিম বুলি কৈছোঁ মই দিমেই ভিডিঅ' তো দে আৰু চাই থাকোঁ কি কৰোঁ কি নকৰোঁ মই চাওঁতে চাওঁতে গধূলি হৈ গ'ল মই মানে এনে অলপ হেৰি কৰিলোঁ কথা বতৰা পাতিলোঁ শুলোঁ তাৰপিছত এতিয়া গৈ ওলাই যাওঁ ফেনখনৰ মাত বহুত গাই এতিয়া গৈ এনে ওলাই যাওঁ দোকান এখনত যাওঁ আপোনালোকে চাই থাকক মই কৈছোঁ মানে কি কৰিম কি নকৰিম চব দেখাই আছোঁ বহুত দিনৰ মূৰততো তো বোলো এতিয়া আমি যাই থাকোঁ বাই 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 তো গাইজ বোলো এতিয়া আমি যাই থাকোঁ মানে এনেকৈ অলছোঁ ছটা ৰটা লৈ বৰষুণ দিয়ে আছে গুৱাহাটীত ইয়া ভিজি আছে লাইফটোত গাই চব কৰিব পাৰিলোঁ কিন্তু এই কেমেৰাটো ঠিক কৰিব নোৱাৰিলোঁ আৰু মোবাইলৰ সেইটো ওপৰত দুখ হৈ থাকিলে তো ৰাতিয়ে হ'লতো চাওঁতকৈ খুলি দিওঁ গাইছ এতিয়া আমি যাব লাগে এইয়া হৈ গ'ল মানে মানে পাহাৰ মানে পাহাৰৰ অলপমান আৰু গাইছ পাহাৰ নৰকে গম পাই অলপমান ওখ সেইখিনিত আছোঁ আৰু এইখান হৈছে 2.1 কৰিছোৱা এখন আমাৰে গাইছ মই যাৰ তাৰ চোৱা নাই দাদাটোৰ ডাইৰেক্ট যায় তাতে এই দাদাটোৰ দোকানত লাগি যাই আছোঁ বোলো মই মানে আহি গ'লোঁ দাদাটোৰ দোকানখন সেইটো দাদা এই দাদা ইনষ্টাগ্ৰামত গাইজ কিমান আছে জানানে ফলোৱাৰ 2,18,000 নে কিমান আছে হা ইউটিউবাৰ আছে মানে দেখাত এতিয়া এখন দোকান আৰু দেখাত এই পাণ তামোল দোকানখন কিন্তু মাল ডেঞ্জাৰ আছে এই দোকানখন দি আছে কিন্তু চবৰ পৰা পইচা লুটি আছে ইনষ্টাগ্ৰাম ফেচবুক চাওকচোন ঘৰ গাইছ আমাৰ চিপেজাৰ আমাৰ আন্ধাৰী গাত দাদাৰ গছ চিপেজাৰ দাদা কিবা এটা হয় দিয়ক কি কম মই ইনষ্টাগ্ৰাম কিং ইউটিউব কিং দাদা দাদা ইউটিউবৰ পে আপুনি কিবা এটা পাইছেনে নাই ইউটিউবে একো পোৱা নাই ইনষ্টাগ্ৰামৰ পে পাইছোঁ পাইছে এনে ইউটিউবৰ ছাবস্ক্ৰাইবাৰ 2,31,000 2 লাখ হেৰিত এই ইনষ্টাগ্ৰামত 2,18,000 আৰু এই মানুহ দেখাই এখনো আছে আৰু ইউটিউবতো অলপ ক'ব নোৱাৰি গাইছ ঘৰ পালোঁ ঘৰ মানে কি ৰুম আৰু
আৰু কি আনিছোঁ চাব, এইটো জাষ্ট শেষ কৰিছোঁ। মেগী চেটটা আণ্ডা আনিছোঁ আৰু এইটো মোৰ কাৰণে আনিছোঁ। এইটো মই এতিয়া খুলি ল'ম। এতিয়া মই চাওঁতকৈ মেগীটো বনাই লওঁ, চাওঁতকৈ খাই লওঁ, খাই পেলাই এটা জেগাত যাই আছোঁ আকৌ। মানে মোৰ একদম মানে কি ক'ম আৰু, একদম জনপ্ৰিয় ইউটিউবাৰ যে বনাইছে চেফ ডাংগাৱালা, আমাৰ বেটালাই বনাইছে। মই যে সেনেকেই বনাব গাইছে আপোনালোকৰ। মই মানে গাইছোঁ একদম কম পৰিমাণে দি থৈ দিছোঁ, অলপমান আপোনাৰ বেছি কৰি দিওঁ। তাৰপিছত ইফালে চলি আছে এইটো যেনেকৈ কৈছিল মই সেনেকৈ হেৰি কৰিছোঁ। মই একলাই মানুহ, মই 10 পেকেট মেগী খাব নোৱাৰোঁ। বেটালা ইয়াতে খাব পাৰে, নিকুতে খাব পাৰে, ইয়াতে খাব পাৰে। মই মানে 1 পেকেট 10 এই কিবা কৈ থাকোঁ। সেই গাইছ এতিয়া এইখিনি কাটিলোঁ, আলু পিঁয়াজখিনি কণী আছে তাতে মস্ত হৈ যাব আৰু চাই থাকোঁ। এইখিনি এটা গাইছ মোৰ হৈ গ'ল। তাৰপিছত আপোনাৰ এইটো মানে হ'ল বঢ়িয়াকৈ সিজিছে। এতিয়া মই এইটো ফ্ৰাই কৰিব লাগিব। এতিয়া এইটোৱে লৈছোঁ বাৰু, পকা গ'ল বহুত গাইছ। ইয়াতে দিম, দিলে বেছি ভাল হ'ব। তো ৰ'ব মই এইখিনি দি লওঁ, একলাই দিগদাৰে। এতিয়া কেৰাহীটো এটা দিছোঁ, এইটো জ্বলাই দিছোঁ আৰু পানীটো দিয়া ধান পাইছোঁ। চিনিয়ে নাপায় মেগী তো গাইছ ৰ'ব আৰু ইফালে এইখিনি এটা আছে বাৰু, দেখা পাইছে এটা কণী আছে, মই বনাই আছোঁ। তো ৰ'ব 2 মিনিট ৰ'ব। এতিয়া এইটো ভাজি আছোঁ কম পৰিমাণত দি পেলাই, কম ইমান লাহে তেনেকৈ ভাজি আছোঁ। তাৰপিছত মানে বহুত হেৰি কৰিব নালাগে আৰু অলপ ভাজিব লাগে। চাই লওক মই বনাই আছোঁ। এতিয়া মানে গাইছ টাইম হৈ গৈছে মেগীখিনি দিয়া। মই মেগীখিনি ইয়াতে দি দিছোঁ। এতিয়া অলপ লাৰি দিওঁ, লাৰি দিব লাগিলে টেঙাটো ধৰা মানে নাই। মই ৰ'ব মানে এতিয়া এইখিনি ইয়াতে মই মছলাটো দি দিলোঁ। আপোনালোকে দেখা নাপালে এটা মানুহ কেমেৰা দিছে না, এইবাৰ মোৰ কেমেৰামেন আহিছে। তো এইখিনি ইয়াত হ'ব চেম বেটালৈ যেনেকৈ বনাইছোঁ মই সেনেকৈ বনাওঁ। এতিয়া মই ইয়াতে এটা কণী এটা এড কৰি দিম, চাই লওক। দুপাই বেটালাই বাৰু তাকলাৰি ভাঞ্জি আপোনাৰ এইটো এতিয়া ইয়াৰ ওপৰত তেল দিছোঁ। 1 মিনিট ৰ'ব, মই একেবাৰে এইখিনি লাৰি দিওঁ, ক্লিয়াৰ কৰি দিওঁ। কণীটো মানে যে বিয়পি গৈছে গাইছ, বুজি পাইছে না? কণীটো মানে বিয়পি গৈছে। এতিয়া এইখিনি ইয়াত নাপায় ক'বা গুৱা নাই জ্বলাই বোলে একো নহ'ল। এইখিনি ইয়াত সুন্দৰকৈ হৈ লওক আৰু ইয়াৰ ওপৰত অলপমান কেঁচা পিঁয়াজ দিব লাগে হোৱাৰ পিছত, কিন্তু মই পিঁয়াজ কেঁচা পিঁয়াজ সিমান খাই ভাল নাপাওঁ, মই সেইটো কাৰণে নিদিওঁ। জুইটো অলপমান দি দিম, দি পেলাই এইখিনি মই চাফা কৰি দিম আৰু আপোনালোকে 5 মিনিট ৰ'ব। আৰু কোনে কৈছে গাইছ মেগী যে 2 মিনিটত হয় বুলি, মিছা কথা। 2 মিনিটত হাগাও নহয়, মুটাও নহয় আৰু মেগী হ'ব। এতিয়া অলপমান নিমখ দি দিম, মানে অলপ তেতিয়া দিছোঁ নিমখটো আলুত, এতিয়া অলপমান কম পৰিমাণে অলপমান দি দিম। 10 পেকেট মেগী খাব নহয়, এটা তাতে 10 পেকেট মেগী খাবই আৰু এতিয়া। এইখিনি আঠ কৰি লওঁ। এই পিছল গাইছ কণীটো তলফালে পৰি গৈছে না, একদম সামৰিটো ভিজি চাওক। মেগী অলপ হেৰিকৈ খাব লাগে, কিমান আৰু গাইছ দালি বনাই পেলাই খাব মেগীটো অলপ এনেকৈ খাই চাব লাগে দুই এটা। গাইছ মোৰ মেগী ৰেডি ক'ব গ'লে হ'ব না, হৈ গৈছে মেগীটো মই ৰেডি। একেবাৰে মই যেন মানে যা যোগাৰটো কৰি লওঁ, একেবাৰে কৰি লওঁ ৰ'ব। কৰিলোঁ আনিছি তো গাইছ এতিয়া এইখিনি বস্তু হৈ গৈছে, মই বঢ়িয়াকৈ লৈ লওঁ। এখন নুকুলিব নেকি কৰিব বাৰু। 1 পেকেট মেগী দিম, কোন দেখছে কিমান হৈ গ'ল।
এইটো বনাই লওঁ না এইবিলাক কোনোৱে নাপাবা যোনে কষ্ট কৰিছে সিহে পাব এইখিনি ইয়াত লৈ একেবাৰে আপোনালোকক লগ ধৰি আছো খাৱাত কেনে হৈছে কি হৈছে অলপমান বেলেগ মানুহ মানে ট্ৰাই কৰিম মই বনাব পাৰছো না আজি ফাৰ্ষ্ট বনাইছো আকৌ হাতীবেলা ভিডিঅ'টো চাইছো হাতীবেলা মানে এই 12টা 2 চাইছো ভিডিঅ'টো 11টা হেৰি দিছিল নেকি 11টা কিবা দিছিল ভিডিঅ'টো চাইছো চাই পেলাই এতিয়া বনাইছো আপোনাৰ বেলেগ একো নাই কেঁচা কেঁচা খাব পাৰি গাইছ কিন্তু মই খাই পেলাই ভাল নাপাওঁ বাৰু মই সেইটো কাৰণে হেৰি নকৰোঁ এখানে দেখাব নোৱাৰা চামুচ লাগিব এতিয়া এইখিনি একদম বাইদেউ আপুনি অলপমান ট্ৰাই কৰক বাইদেউ অলপমান মানে খাই চাওক কেনে লাগে কেমেৰামেন ফকাছ কৰি কেনে আছে কৈ দিব গাইছ বঢ়িয়া হৈছে বোলে মানে কোৱা মতে আৰু তো এতিয়া বেতলা তাৰমানে ঠাণ্ডা এটা খাইছোঁ মোৰ নানা নহয় গাইছ এলাহ নহয় আনিয়ে থৈ দিছোঁ ইটো এতিয়া মই ইটো আৰু ইটো খাই আছোঁ তো আপোনালোকক দেখাইছোঁ ইটো খুলিছোঁ বাবু আহক এতিয়া খালি তই ধৰিয়ে ৰাখবি না খাবি অলপ গাইছ মই মানে মোৰ মতেতো লাজবাবে তাৰপিছত আৰু ইফালেও কিছুমান মানুহ খাই আছে যিবিলাকে ভাল হোৱা নাই বুলি কৈছিল এতিয়া মানে ময়ে পোৱা নাই ভাগত মই অলপ খাওঁ ভালে হৈছে বেয়া হোৱা নাই এইটো আপোনালোকে ট্ৰাই কৰিব পাৰে বেলেগ একো নাই তো এইখিনি খাই লওক খাই পেলাই মই এটা জেগাত যাই আছোঁ গাইছ মানে অপাৰ বৰষুণ দিছে নাযাওঁ ক'তো নাযাওঁ এইখিনি খাই লওঁ তাৰপিছত আৰু এনেকৈ মানে ইয়াতে যিকেইদিন থাকোঁ ৰেগুলাৰ ভ্লগ দিম বুলি কৈছোঁ আপোনালোকে ৰেগুলাৰ দিম কি হৈছে কি ক'না আজি আৰু এটা বম কেছ এটাত ফাঁচিছোঁ সেইটো মই কালি কৈ আছোঁ কালি ক'ম টেনশ্যন কৰিব নালাগে তো এনেকৈ আপোনালোকে ট্ৰাই কৰি চাব পাৰে যেতিয়া খাব ইচ্ছে আছে যদি নাই কিমান আৰু দালি বনাই খাব মই আগতেও কৈছোঁ তো আজি ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ দিব নেক্সট ভকত লগ পাই আছোঁ তেতিয়ালৈ বাই বাই জয় অসম গাইছ